হেল্ল' গাইজ, মই গৈছিলোঁ ফুৰিবলৈ শিৱসাগৰ। কাৰেংঘৰ শিৱসাগৰ জিলাৰ গড়গাঁৱত অৱস্থিত। গড়গাঁৱৰ কাৰেংঘৰলৈ শিৱসাগৰ নগৰৰ পৰা মাত্ৰ 15 কিলোমিটাৰ দূৰত্ব। 600 বছৰীয়া আহোম ৰাজত্বকালৰ তৃতীয়খন ৰাজধানী আছিল এই গড়গাঁও। স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই কাৰেংঘৰ নিৰ্মাণ কৰিছিল। গড়গাঁৱৰ কাৰেংঘৰটো 7টা মহলীয়া। কাৰেংঘৰৰ 2টা মহল মাটিৰ তলত আৰু ইয়াৰে 5টা মহল মাটিৰ ওপৰত অৱস্থিত আছিল। কালক্ৰমত মাটিৰ তলত থকা 2টা মহল বন্ধ হৈ পৰিল। বৰ্তমান কাৰেংঘৰৰ 4টা মহলহে দেখিবলৈ পোৱা যায়। গড়গাঁৱৰ কাৰেংঘৰৰ তলৰ মহলাৰ সৈতে দিখৌ নদীৰ সংযোগৰ বাবে গোপন পথৰ ব্যৱস্থা আছিল, যাৰ জৰিয়তে অতি গোপনে অহা-যোৱা কৰিব পাৰিছিল। হেল্ল' গাইজ, মই গৈছিলোঁ ফুৰিবলৈ শিৱসাগৰ। কাৰেংঘৰ শিৱসাগৰ জিলাৰ গড়গাঁৱত অৱস্থিত। গড়গাঁৱৰ কাৰেংঘৰলৈ শিৱসাগৰ নগৰৰ পৰা মাত্ৰ 15 কিলোমিটাৰ দূৰত্ব। 600 বছৰীয়া আহোম ৰাজত্বকালৰ তৃতীয়খন ৰাজধানী আছিল এই গড়গাঁও। স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই কাৰেংঘৰ নিৰ্মাণ কৰিছিল। গড়গাঁৱৰ কাৰেংঘৰটো 7টা মহলীয়া। কাৰেংঘৰৰ 2টা মহল মাটিৰ তলত আৰু ইয়াৰে 5টা মহল মাটিৰ ওপৰত অৱস্থিত আছিল। কালক্ৰমত মাটিৰ তলত থকা 2টা মহল বন্ধ হৈ পৰিল। বৰ্তমান কাৰেংঘৰৰ 4টা মহলহে দেখিবলৈ পোৱা যায়। গড়গাঁৱৰ কাৰেংঘৰৰ তলৰ মহলাৰ সৈতে দিখৌ নদীৰ সংযোগৰ বাবে গোপন পথৰ ব্যৱস্থা আছিল, যাৰ জৰিয়তে অতি গোপনে অহা-যোৱা কৰিব পাৰিছিল। হেল্ল' গাইজ, মই গৈছিলোঁ ফুৰিবলৈ শিৱসাগৰ। কাৰেংঘৰ শিৱসাগৰ জিলাৰ গড়গাঁৱত অৱস্থিত। গড়গাঁৱৰ কাৰেংঘৰলৈ শিৱসাগৰ নগৰৰ পৰা মাত্ৰ 15 কিলোমিটাৰ দূৰত্ব।